এইবাৰ দেখুৱাম বিয়াৰ আন এটা পৰ্ব পানী তোলা আৰু এতিয়া আমি চবেই একদম ৰেডি হৈ বেং পাৰ্টি লগত লৈ পানী তুলিব গৈ আছোঁ আৰু পুৰা এনজয় দিয়ক গাইজ মানে বিয়াখনত ফুল মস্তি কৰিছোঁ আমি আৰু চবেই ধুনীয়াকৈ এই চিকু কলহো লৈছে আমি ধুনীয়াকৈ কলহ লৈ পানী তুলিব আহিছোঁ এইফালে মাও আহিছে আমাৰ লগত আৰু আমি চবেই আহি পালোঁ আমাৰ ওচৰতে থকা পুখুৰী পানী তোলা পুখুৰী আৰু এতিয়া নীতি নিয়মবোৰ কৰি পানী তুলিব ৰেডি হৈছে আৰু এয়া পানী তুলি ল'লে আৰু এতিয়া হৈ গ'ল ঘৰত যাম আকৌ এতিয়া তাৰপিছত এইফালে বৌ এয়া কি ষ্টাইল কৰিছে বৌক বৰ ধুনীয়া লাগিছে এতিয়া আমাৰ হৈ আছে ফটো ছেশ্যন সকলোকে একেলগে ফটো উঠালে এইফালে আমাৰ হেনা মইনা আহি পালোঁ পানী তুলি এয়া গেটত ৰখি আছে নীতি নিয়মবোৰ কৰিব তাৰপিছত ভিতৰলৈ আহিব এয়া আদৰিবৰ কাৰণে ৰখি আছিল আগৰে পৰাই তাৰপিছত ধুনীয়াকৈ আদৰি এতিয়া ভিতৰলৈ লৈ আহি আছে আৰু বাকী ভিডিঅ'বোৰ মই শ্বৰ্ট ভ্লগৰ জৰিয়তে আপোনালোকক দেখুৱাম চাই থাকিব শেষত ভাতটো খাই দিলোঁ বিয়াৰ আজিলৈ